ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই 2022 বৰ্ষৰ HSLC এক্সামৰ ইংলিছৰ সিলেবাছখনৰ বিষয়ে আলোচনা কৰিম। মানে তোমালোকে 2022ৰ HSLC এক্সামত ইংৰাজীৰ কি চাব লাগিব সেই বিষয়ে এই সিলেবাছখনত দিয়া হৈছে। আৰু ইয়াতে আছে revised course content only for HSLC/AHM examination। মানে তোমালোকক কি কৈছে যে এখন নতুনকৈ এখন কোর্স কন্টেন্ট দিছে, মানে নতুনকৈ এইখন সেবাৰ ফালৰ পৰা নতুনকৈ সিলেবাছখন দিয়া হৈছে 2020 ইন ভিউ অফ COVID-19 পেণ্ডামিক। মানে COVID-19 পেণ্ডামিক অৱস্থাটোৰ কাৰণে এই সিচুৱেশ্যনটোৰ কাৰণে তোমালোকক সিলেবাছ কিছু কমুৱাই দিয়া হৈছে, মানে পাঠ ইংৰাজীৰ পাঠ কিছু কমুৱাই দিয়া হৈছে। আৰু চাও ইয়াতে কি আছে, ক্লাছ 10 থিয়ৰী টোটেল মাৰ্কছ। থিয়ৰী পঢ়াটো আগতেও 90 মাৰ্কে আহিছিলে, এইবাৰো 90 মাৰ্কে আহিব থিয়ৰী। সময় থাকিব 3 ঘণ্টা। ইণ্টাৰনেল এছেছমেণ্ট, মানে এইটো আমি প্ৰেক্টিকেল বুলি ক'লে বেছি ভালদৰে বুজিব। ইণ্টাৰনেল এছেছমেণ্ট তাৰ পৰা 10 নম্বৰ আহিব, মানে এইটো স্কুলৰ ফালৰ পৰা দিব। 5 মাৰ্ক 30, মানে 30 নম্বৰ পালে পাছ কৰিবা। 5 মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন, মানে তোমালোকে 90ৰ ভিতৰত 27 নম্বৰ পাবই লাগিব, তেতিয়াই পাছ কৰিবা। বাৰু এতিয়া ভিতৰৰ বস্তুখিনি চাই লওঁ কি আছে। ইয়াতে সেকশন এ বুলি কৈছে, মানে এ সেকশনতনো কি আমি চাব লাগিব সেইটো কথাটো ইয়াত আছে। ইয়াত কি দিছে, ৰিডিং কম্প্ৰিহেনশ্যন 2 prose passages, 1 seen another unseen। নম্বৰ থাকিব 5+5 দিছে, ইয়াত 10 নম্বৰ থাকিব। মানে ৰিডিং কম্প্ৰিহেনশ্যন মানে কি, তোমালোকক এটা পেৰেগ্ৰাফ দিব বা এটা দফা দিব। 1 seen ইয়াতে যে লেখা আছে 1 seen, এইটো হৈছে তোমালোকে আগতে পাই আহিবা। এইটো মানে তোমালোকৰ পাঠ্যপুথিত থাকিব। তোমালোকৰ পাঠ্যপুথিৰ পৰা এটা দফা দিব আৰু সেই দফাটো পঢ়ি তলত কেইটামান কুৱেশ্যন দিব, হয়তো 5টা দিব পাৰে, 3টা 4টা যি দিয়ে। সেই কুৱেশ্যন কেইটা সেই দফাটো পঢ়ি তোমালোকে সেই কুৱেশ্যন কেইটাৰ এনসাৰ কৰিব লাগিব। 1 seen বুলি যে দিছে সেইটো সেই বুজাইছে। এনাদাৰ আনচিন, আৰু এটা মানে তোমালোকে আগতে নোপোৱা দফা এটা দিব, বহুত বেছি টান নিদিয়ে, আৰু সেই দফাটো পঢ়ি তোমালোকে তাত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব। ইয়াতে নম্বৰ থাকিব 5, আৰু 1 seen যিটো আছে পাই অহাটো থাকিব 5, আৰু তোমালোকে যিটো নোপোৱা পেৰেগ্ৰাফ এটা দিব সেইটোতো 5 থাকিব, মানে মুঠতে 10 নম্বৰ তাত থাকিব। এইটো হ'ল। তাৰে পিছত বি ৰাইটিং। ইয়াত কি দিছে ব্ৰেকেটৰ ভিতৰত, ট্ৰেন্সলেশ্যন/সাবষ্টেন্স ৰাইটিং প্ৰোজ। ৰাইটিঙত কি আহিব, ট্ৰেন্সলেশ্যন অনুবাদ, অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা আহিব, বা সাবষ্টেন্স ৰাইটিং আহিব পাৰে। তোমালোকে যদি সাবষ্টেন্স ৰাইটিংটো নাজানা তেতিয়া ট্ৰেন্সলেশ্যন চাবা, অনুবাদ চাবা, বা যিবিলাকে সাবষ্টেন্স ৰাইটিং চোৱা তোমালোকে সাবষ্টেন্স ৰাইটিংটোৱে লিখিবা। এইটোৱে কথা, মানে সাবষ্টেন্স ৰাইটিঙৰ পৰা বা ট্ৰেন্সলেশ্যনৰ পৰা কিমান নম্বৰ আহিব, ইয়াত দিয়া আছে যে 6, মানে 6 নম্বৰ আহিব। তাৰে পিছত আছে ইয়াতে এছে/ষ্টৰি ৰাইটিং, ৰচনা নাইবা গল্প লিখাৰ ওপৰত কিমান নম্বৰ আহিব, 6 নম্বৰ আহিব। তোমালোকে ৰচনাও চাব পাৰা, এছে ৰাইটিং চাব পাৰা, নাইবা ষ্টৰিও চাব পাৰা, ষ্টৰি। আৰু হয়তো ৰচনা চাব পাৰা নাইবা ষ্টৰি চাব পাৰা। সেই দুটাৰ মানে কি দুটাতে নম্বৰ একে থাকিব 6। যিটো লিখা, এছে লিখিলেও 6 নম্বৰে থাকিব, ষ্টৰি লিখিলেও 6 নম্বৰে থাকিব। ইয়াতে যে দিছে এইটো। বাৰু তাৰপিছতো লেটাৰ ৰাইটিং/ৰিপৰ্ট ৰাইটিং। লেটাৰ ৰাইটিং নাইবা ৰিপৰ্ট ৰাইটিঙৰ যিকোনো এখন তোমালোকে লিখিব পাৰা। লেটাৰ মানে চিঠি লিখনি, বা ৰিপৰ্ট বা মানে কি এই যে নিউজ পেপাৰ ৰিপৰ্ট লিখিব লাগে, সেই ৰিপৰ্ট ৰাইটিং চাব পাৰা। লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙত 5 নম্বৰ আহিব, মানে লেটাৰতো 5 আহিব, ৰিপৰ্টতো 5 নম্বৰৰে আহিব। বাৰু ইয়াতে মুঠ নম্বৰ কিমান থাকিব, প্ৰথমটো 10 নম্বৰ আছে ৰিডিং কম্প্ৰিহেনশ্যনত, আৰু তাৰে পিছততো যিটো ৰাইটিং, ট্ৰেন্সলেশ্যন বা এছে ৰাইটিং, ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, তাৰে মুঠ নম্বৰ আছে 17। এইটো হ'ল। তাৰে পিছত চি নম্বৰ অপশ্যনটো চাওঁ। চি নম্বৰ অপশ্যনটোত আছে গ্ৰামাৰ। গ্ৰামাৰত আমি কি চাব লাগিব, এইটো আছে যে অল দ্য গ্ৰামাৰ পৰ্শন অফ ক্লাছ 9
ক্লাছ 9ত তোমালোকে যিখিনি গ্ৰামাৰ পাইছিলা মানে ক্লাছ 9ৰ গোটেই গ্ৰামাৰবিলাকে তোমালোকে এই 2022ৰ HSLC এক্সামৰ কাৰণে চাব লাগিব ইয়াত লিখা আছে অল দা গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9 এণ্ড আৰু ডিটাৰমিনাৰ্ছ চাব লাগিব তোমালোকে ডিটাৰমিনাৰ্ছ তাৰপিছত আছে টেন্স ফৰ্ম মানে এইটো কাৰেক্ট টেন্স যে কৰিব দিয়ে সেইটোক কয় টেন্স ফৰ্ম এইটো তাৰে পিছত আছে ভইচ চাব লাগিব নেৰেশ্যন আছে প্ৰিপজিশ্যন চাব লাগিব ভকেবুলাৰী মানে তোমালোকে এইটো শব্দ সম্ভাৰ বুলি কয় মানে দুটা শব্দ একে অৰ্থ কৰা শব্দ যি থাকে ধৰা যেনেকৈ এক্সেছ থাকিল বা আৰু এক্সেছ থাকিল এনেকুৱা ধৰণৰ শব্দবিলাক মানে উচ্চাৰণটো প্ৰায় একে হয় বানান আৰু অৰ্থবিলাক বেলেগ হয় সেইটোক কয় ভকেবুলাৰী তাৰপিছত আছে চিন্থেচিছ অফ চেণ্টেন্স সেইটো তোমালোকে মানে কি বাক্য দুটা বাক্য যে লগাব লাগে সেইটোক কয় চিন্থেচিছ অফ চেণ্টেন্স বা তিনিটা বাক্য থাকিল এইটো লগাই এটা বাক্য কৰিব লাগে এইটো কম্বাইন চেণ্টেন্স বুলিও ক'ব পাৰে এইটো কম্বাইন চেণ্টেন্স তাৰে পিছত আছে ভাৰ্ব ফ্ৰেজ চাবা তোমালোকে তাৰে পিছত আছে চেণ্টেন্স কাৰেকশ্যন বাক্য শুদ্ধ কৰিব দিব পাৰে চেণ্টেন্স কাৰেকশ্যন এইটো আহিব ক্লজেছ মডেলছ ক্লজত দিব পাৰে বা মডেলছ আদিত দিব পাৰে এইটো আৰু তোমালোকে ভালদৰে চাবা এই চেণ্টেন্স কাৰেকশ্যনটো মানে গ্ৰামাৰৰ পৰা টোটেলত কিমান নম্বৰ আহিব 20 নম্বৰ আহিব তাৰে পিছতো আছে ডি নম্বৰ লিটাৰেচাৰ অব্লিক টেক্সট বুক ফাৰ্ষ্ট ফ্লাইট যিখন ইংৰাজী কিতাপ আছে তোমালোকৰ সেই ফাৰ্ষ্ট ফ্লাইট ইংৰাজী কিতাপখনৰ পৰা কি আহিব ইয়াত আছে যে প্ৰোজ গদ্যাংশৰ পৰা কি আহিব বা তোমালোকে কি চাব লাগিব এই পাঠটো চাব লাগিব এ লেটাৰ টু গড পাঠটো তোমালোকে ভালদৰে চাব লাগিব তাৰে পিছত চাব লাগিব নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম মানে তোমালোকে এ লেটাৰ টু গড আৰু নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাঠ দুটা চাব লাগিব আৰু 3 নম্বৰত আছে গ্লিমছেছ অফ ইণ্ডিয়াৰ টি ফ্ৰম আছাম পাঠটো চাব লাগিব মানে তোমালোকে ইংৰাজী কিতাপখনৰ ফাৰ্ষ্ট ফ্লাইট কিতাপখনৰ তিনিটা গল্প চালেই হ'ব সেই তিনিটা হৈছে এ লেটাৰ টু গড নেলছন মেণ্ডেলাই লং ৱাক টু ফ্ৰীডম সেই দুটা আৰু এইটো টি ফ্ৰম আছাম এইটো চাব লাগিব এ লেটাৰ টু গড আৰু নেলছন মেণ্ডেলা চেপ্টাৰটোৰ পৰা 15 নম্বৰ আহিব আৰু টি ফ্ৰম আছামটোৰ পৰা 6 নম্বৰ আহিব গতিকে তোমালোকে অলপ কুৱেশ্যনবিলাক বেছিকৈ চাব লাগিব ইয়াৰে এই দুটা পাঠৰ বা টি ফ্ৰম আছাম এই পাঠৰ এই গোটেই গদ্যাংশৰ পৰাই টোটেল 15 6 21 নম্বৰ আহিব গ্ৰামাৰতো কিন্তু বহুত আহিব 20 নম্বৰ আহিব মানে গদ্যাংশৰ পৰা 21 নম্বৰ আহিব তাৰে পিছত আছে পোয়েট্ৰি মানে কবিতা কি চাব লাগিব তোমালোকে চাব লাগিব এ টাইগাৰ ইন দ্য জু এই কবিতাটো চাব লাগিব এ টাইগাৰ ইন দ্য জু আৰু চাব লাগিব 2 নম্বৰত আছে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন মানে তোমালোকে কবিতা দুটাই চাব লাগিব এ টাইগাৰ ইন দ্য জু আৰু দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই কবিতা দুটা চাব লাগিব আৰু কবিতাৰ পৰা মুঠ নম্বৰ আহিব 12 তাৰে পিছত আছে সাপ্লিমেণ্টাৰী ৰিডাৰ বা ৰিপিট ৰিডাৰ বুলিও কোৱা যায় এইটো ৰিপিট ৰিডাৰ বুলি ক'লে আমি ভালদৰে বুজি পাওঁ ইয়াত আছে সাপ্লিমেণ্টাৰী ৰিডাৰ হয় সাপ্লিমেণ্টাৰী ৰিডাৰ ইয়াত কি আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট কিতাপখনৰ পৰা তোমালোকে চাব লাগিব ৰিপিট ৰিডাৰ বুলিও কয় বা সাপ্লিমেণ্টাৰী ৰিডাৰ বুলিও কয় আৰু কোন দুটা চেপ্টাৰ চাব লাগিব 1 নম্বৰত আছে দ্য মিডনাইট ভিজিটৰ এই চেপ্টাৰটো চাব লাগিব আৰু 2 নম্বৰত আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট এই চেপ্টাৰ দুটা চাব লাগিব আৰু দুটাৰ মোৰে মানে কি এটাৰ পৰা 5 নম্বৰ কৈ আহিব এইটোৰ 5 এইটোৰ 5 মানে মুঠতে 10 নম্বৰ আহিব এই দুটাৰ পৰা ইয়াতে তোমালোকে অৰ পাবা মানে কি পাঠৰ পৰা দুটামানকে প্ৰশ্ন দিয়া থাকে অৰ দিবই তোমালোকে যিটো জানা সেইটো লিখিবা মানে টোটেলত 4টা মান কুৱেশ্যন দিব তাৰে দুটা লিখিব লাগে তাৰে পিছত আছে এফ নম্বৰটো ইণ্টাৰনেল এছেছমেণ্ট 10 নম্বৰ এইটো তোমালোকক স্কুলৰ পৰা দিব মানে তোমালোকৰ কাৰণে এক্সামো পাতিব পাৰে বা অৰেলো পাতিব পাৰে এইটো স্কুলবিলাকে নিজে এইটো
নিৰ্বাচন কৰিব। বাৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবিলাক বা বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবা।